কবিতাৰ শিৰোনামা জোনাক নিশাৰ সপোন। কবি উৎপল কলিতা, আবৃত্তি বিশ্বজিৎ বৰুৱা। জোনাক নিশাৰ সপোন। নিজান বনৰ জোনাক নিশা, ৰঙীন স্বপ্নে গাঁঠে মালা। মই কটাওঁ উজাগৰে, খিৰিকীৰ ফাকেৰে চাওঁ, কি জানিবা নিদ্ৰামগ্ন পৃথিৱীত এতিয়াও অন্ত পৰা নাই কাৰোবাৰ অধীৰ অপেক্ষা। আগ চোতালৰ নিয়ৰসিক্ত দুবৰি মোক হাত বাউলি মাতে, আলফুলে পাৰি ৰাখে এখনি সেউজী দলিচা। সাৱটি লয় বুকুৰ মাজত আৰু মই খুলি দিওঁ অনুভৱৰ দ্বাৰ। ফৰকাল আকাশৰ বুকুত ওলমি থকা দুই এচমকা ডাৱৰৰ বুকুচাত ৰাংঢালী চন্দ্ৰমাই লুকাভাকু খেলে। কণ কণ তৰাৰ মিচিকিয়া হাঁহিয়ে মোৰ মন বলিয়া কৰে। জোনাক মেল পাতি জোনাকীয়ে অনাবিল সুখৰ বতৰা আনে, তাতে ৰিপ ৰিপ মলয়া জাকে নাহৰৰ পাতে পাতে চিকমিক ৰূপালী জোনৰ প্ৰণয় চুমাৰ আছে। ৰোমাঞ্চকৰ পৰিৱেশৰ গভীৰ মাদকতাই দুচকুত মোৰ সেউজ ধৰণী আঁকে, দুটি ওঠেৰে সৰকি আহে অকৃত্ৰিম সাহিতী। দিঠক হেৰুৱাই অবুজ বাসনাই মোৰ মন তেতিয়াও সাৱটি থাকে। প্ৰাণৰ চৰম হাবিয়াস বুকুত বান্ধি দুচকু মুদি এটি হুমুনিয়া কাঢ়ি মই আকৌ বিলীন হওঁ স্বপ্নৰ গভীৰ সাগৰত, আৰু মোৰ বাবে ৰৈ থাকে বিশাল মৰু বাস্তৱ। ধন্যবাদ।